হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আমাৰ চেনেল এছামিছ ক্ৰিয়েশ্যন ইনফোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন বিষয় লৈ আলোচনা কৰিম। বিষয়টো হ'ল ডি ভোটাৰ, অৰ্থাৎ ডি ভোটাৰ কেনেকৈ চিনাকি কৰিব, আপোনাৰ পৰিয়ালত ডি ভোটাৰ আছেনে নাই সেইটো কেনেকৈ জানিব। চ' বন্ধুসকল, আপোনালোকে পোনপ্ৰথমে গুগলটো অ'পেন কৰি ল'ব। গুগলটো অ'পেন কৰি লৈ চিফ ইলেক্ট'ৰেল অফিচাৰ আছাম এইটো গুগলত টাইপ কৰি চাৰ্চ মাৰিব। চাৰ্চ মৰাৰ পিছত আপোনালোকে চাই আছে গুগলত অ'পেন হৈছে, যিটো প্ৰথম পেজ ওলাইছে CEO আছাম NIC ইন, এইটোত আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত এই পেজটো খুলি যাব আৰু মেইন পেজটো আহিব। তাৰপিছত আপোনালোকে এই মেইন পেজটোত পৰা ডি ভোটাৰৰ লিষ্ট বা ভোটাৰ লিষ্টখন উলিয়াব পাৰিব। চ' বন্ধুসকল, এনেকৈ খুলি যাব। এনেকৈ খুলি যোৱাৰ পিছত আপোনালোকে ছাইডত দেখা পাইছে PDF ইলেক্টৰ ৰোল, এইটো আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত এই অ'পেন হ'ল। ইয়াত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটোৰ নাম লিখিব লাগিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, যিটো ডিষ্ট্ৰিক্ট হয় আপোনাৰ। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত তাৰপিছত আহিব সমষ্টি, কোনটো সমষ্টি হয় আপোনাৰ সমষ্টিও চিলেক্ট কৰিব। ইয়াত LAC আহিছে, LAC মানে সমষ্টি। ইয়াত মই মোৰ সমষ্টিটো চিলেক্ট কৰিলোঁ। তাৰপিছত চিলেক্ট ইউৰ PS মানে পলিং ষ্টেচন, অৰ্থাৎ ভোট যে য'ত দিয়ে সেইটো। চ' এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত কেপচা কোড আহিব। এই কেপচা কোডটো বহুৱাই চাৰ্চ মাৰিব, আৰু চাৰ্চ মৰাৰ পিছত এটা PDF ফাইল আপোনাৰ মোবাইলত ডাউনলোড হ'ব, আৰু ডাউনলোডটো হোৱাৰ পিছত এই PDF ফাইলটোৰ পৰা আপোনালোকে ডি ভোটাৰটো চিনাকি কৰিব পাৰিব, কাৰ নামত অৰ্থাৎ ডি আছে। চ' বন্ধুসকল, এনেকৈ আপোনালোকে গোটেইখিনি প্ৰচেছ কৰি ল'ব। কৰি লোৱাৰ পিছত চাৰ্চ মাৰিব, আৰু চাৰ্চ মৰাৰ পিছত ইয়াত ডাউনলোড হৈ আছে মোৰটো। এই ডাউনলোড হ'ল। ডাউনলোড হোৱাৰ পিছত এইটো PDF ফাইলত গৈ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকে এইটো চিনাকি কৰিব লাগিব। বন্ধুসকল, ইয়াত মই যিটো PDF ফাইল ডাউনলোড কৰিছোঁ এইটো আমাৰ ভোটাৰ কেন্দ্ৰৰ হয়। ইয়াত ডি ভোটাৰ নাই, যদিও এটা আছে। চ' এইটো আপোনালোকক মই দেখুৱাম, আপোনালোকে চাই থাকিব। বন্ধুসকল, ইয়াত মুঠ পেজ আছে 46টা। চ' আপোনালোকে অলপ ৱেইট কৰিব, মই আপোনালোকক দেখুৱাম। মই তলৰ পিনে গৈ আছোঁ। যিটো ভোটাৰ ডি হৈ আছে সেইটো কি থাকিব, কেনেকৈ চিনাকি কৰিব পাৰিব এইটো আপোনালোকে গম পাব। চ' ইয়াত যিহেতু এটা ডি ভোটাৰ আছে, চ' এইটো অলপ ওলাওঁতে দেৰি হৈ আছে, আপোনালোকে চাই থাকিব। ডি ভোটাৰ ওলোৱাৰ পিছত এই ডি ভোটাৰটো কেনেকৈ গম পাব, অৰ্থাৎ ডি ভোটাৰ যিটো আছে তাৰ লগতে ব্ৰেকেটত থাকিব ডি লিখা থাকিব। ইয়াত ডি লিখা আছে, আপোনালোকে চাই আছে 227 চিৰিয়েল নম্বৰ। তাৰ লগতে কি লিখা আছে, ডি ঝাৰমুনি বেৱাৰ, অৰ্থাৎ এই মানুহজনৰ নাম ডি ভোটাৰ হৈছে, অৰ্থাৎ ডি ভোটাৰ এই মানুহজনৰ নামত আহিছে। চ' এনেকৈ ডি ভোটাৰ চিনাকি কৰিব পাৰিব, অৰ্থাৎ ডি য'ত লিখা আছে এইটোৱে ডি ভোটাৰ। লগতে ইয়াত কাৰ নাম কাৰেক্ট হৈছে, যিসকলে অৰ্থাৎ কাৰেক্ট কৰিব দিছিল, শুধৰণি কৰিব দিছিল, তেওঁলোকৰতো শুধৰণি হৈ আহিছে, সেইবিলাক কাৰেক্টেড লিখা আছে। আৰু যিবিলাকৰ শুধৰণি হোৱা নাই এইবিলাক ডিলিটেড লিখা আছে। চ' কিহৰ কাৰণে ডিলিট কৰি দিলে, অৰ্থাৎ শুধৰণি নহ'ল, সেইটো মই আপোনালোকক জনাম। ইয়াত ডিলিটেড লিখা আছে, লগতে ব্ৰেকেটত দিয়া আছে ই মানে ইয়াত দিছে এক্সপায়াৰ্ড, অৰ্থাৎ যেতিয়া এপ্লাই কৰিছিল শুধৰণিৰ কাৰণে তাৰ টাইমটো আগতে কৰা নাছিল, অৰ্থাৎ টাইমটো যোৱাৰ পিছতহে তেওঁলোকে কৰিছিল। চ' এনেকৈ ডি ভোটাৰ লগতে কিহৰ কাৰণে কাৰেক্টেড হোৱা নাই, অৰ্থাৎ শুধৰণি হোৱা নাই, এইবিলাক জানিব পাৰিব। আৰু যদি শুধৰণি হৈছে এইটো এই লিষ্টৰ পৰা জানিব পাৰিব। বন্ধুসকল, আপোনালোকে নিজৰ মোবাইলটোৰ দ্বাৰাই এই গোটেইখিনি কাম কৰিব পাৰে। লগতে মই আপোনালোকক আন এটা বিষয় শিকুৱাই দি আছোঁ, অৰ্থাৎ আপোনালোকে মোবাইলৰ দ্বাৰা যদি আপোনাৰ নামটো ভুল হৈ আছে এইটো কেনেকৈ শুধৰণি কৰিব। চ' তাৰ কাৰণে আপোনালোকে চিফ ইলেক্ট'ৰেল অফিচাৰ আছাম এইটো পেজত ঘূৰি যাব, অৰ্থাৎ এই মেইন পেজটোত আহিব। এই মেইন পেজটোত অহাৰ পিছত আপোনালোকে ছাইটত কেইটামান অপশ্যন দেখা পাব। তাত লিখা আছে নেশ্যনেল ভোটাৰশ্বিপ পৰ্টেল ছাৰ্ভিচ। এই ছাইটটোত আপোনালোকে ক্লিক কৰি অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনাৰ নামটো শুধৰণি কৰিব পাৰিব। এই পেজটো অ'পেন হোৱাৰ পিছত এনেকুৱা ধৰণে দেখা পাব। ইয়াৰ পৰা আপোনালোকে নতুন নাম, লগতে যদি আপোনাৰ নামটো ভুল হৈছে এইটো শুধৰণি কৰিব পাৰিব। লগতে যদি বেলেগ সমষ্টিত নামটো ট্ৰেন্সফাৰ কৰিব পাৰে তথাপিও কৰিব পাৰিব। ইয়াত কাৰেকশ্যন অফ এণ্ট্ৰেন্স ইন ইলেক্টৰ ৰোল, এইটোত গৈ আপোনালোকে নিজৰ নামটো শুধৰণি কৰিব পাৰিব। চ' বন্ধুসকল, আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। চ' থেংক ইউ, ধন্যবাদ।